নমস্কাৰ জনাইছো সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এতিয়া ইয়াৰ ৰেডি হৈ আছো আমি আঠখেলীয়া নামঘৰলৈ যাবলৈ। এয়া বৌহত আছে, আপোনালোকক কৈছিলোৱে বৌহত আহিছে। আমি এতিয়া সকলো ৰেডি হৈ আছো আৰু এয়া বেকত এয়া দেখিছেনে মোৰ ফুলখিনি চাওক কিমান ধুনীয়া হৈছে। তোমাকো ফুলে লাগি গৈছে। এয়া চাওক মোৰ ফুলখিনি। আমি এতিয়া গৈ থাকো আৰু গৈ তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি আহি পাইছোহি আঠখেলীয়া নামঘৰ। এয়া হৈছে প্ৰথমখন গেট, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। এয়া লিখা আছে। আঠখেলীয়া নামঘৰ ক'ত আছে আপোনালোকে জানেই, গোলাঘাটত আছে। আমি আহি পালোহি। এয়া চাওক খুব ধুনীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰি থোৱা আছে, আহল বহল আৰু খুব পৰিপাটি। সোমায়ে বৰ ভাল লাগিছে পৰিৱেশটো দেখি। আৰু এয়া গৈ থকা ৰাস্তাত চাওকচোন ধুনীয়াকৈ দোকানবিলাক আছে। বহুত বছৰৰ মূৰত আহিছোঁ আজি আঠখেলীয়া নামঘৰলৈ। যোৱাবাৰ আহোঁতেও তেতিয়াও লগত বৌহত আছিল আৰু এতিয়াও বৌহত আছে। আৰু এয়া আমি এই দোকানখনৰ পৰাই আমাৰ যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি লৈ লৈছোঁ। মানে আমি আজি শৰাই দিম, বৌয়েও দিব ময়ো দিম, সেইকাৰণে আমি এই দোকানখনৰ পৰাই শৰাই বস্তুখিনি লৈ লৈছোঁ। আৰু যিখিনি দৰকাৰী ধৰক ধূপ চাকি তেল সেইখিনিও লৈ লৈছোঁ। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ শৰাইখিনি সজাই দিছে। এয়া দেখিছেনে ইমান ধুনীয়া খৰাহীটো চাওক। খৰাহীকেইটা হাতত লৈ যাবলৈও বিৰাট সুবিধা, বিৰাট ভাল লাগিছে। মই ইয়াতহে দেখিছোঁ এনেকুৱা, আৰু বেলেগ নামঘৰত কিন্তু দেখা নাই এনেকুৱা দেই ব্যৱস্থা। খুব ভাল হয় এইটো এনেকৈ লৈ যাবলৈ। আৰু এয়া চাওক গৈ থকা ৰাস্তাটো ইমান ভাল লাগে। প্ৰথমতে আমি গৈ পায়ে এয়া ভাবিলোঁ শৰাইখিনি জমা দি লওঁ বুলি, সেইকাৰণে এয়া শৰাই জমা দিয়া হেৰিলৈ গৈ আছোঁ। নামঘৰ ভাগৰ সোমায়েই মানে দেখিবই সোঁ চাইডে একদম লিখা আছে শৰাই জমা দিয়া স্থান বুলি। আমি এতিয়া গৈ আছোঁ শৰাইখিনি জমা দি লওঁ বুলি। এয়া চাওকচোন ইয়াতে এনেকৈ শৰাইখিনি জমা লয়। বিৰাট ধুনীয়া ব্যৱস্থা আৰু দেখিছেনে ইমান পৰিপাটি চাফা। খুব ভাল লাগিছে আহি। ভাদ মাহত বেছি ভাল লাগে, তেতিয়া কিন্তু বহুত মানুহ থাকে। আমি যোৱাবাৰ যেতিয়া আহিছিলোঁ, মানে কেইবাবছৰো হ'ল বাৰু, তেতিয়া কিন্তু এনেকুৱা মানুহ আমি একোৱে দেখা নাপালোঁ নিচিনা হয়, মানে ইমানেই মানুহ হয়। শৰাই জমা দি হৈ যোৱাৰ পাছত এতিয়া আমি এয়া গৈ আছোঁ চাকি লগাবলৈ। সেয়া বন্তি গৃহ দেখিছে নহয়, আমি ইয়াৰ ভিতৰতে এতিয়া চাকি লগাম। গৈ আছোঁ আৰু ইয়াৰ ভিতৰতো খুব ধুনীয়া সুন্দৰকৈ ব্যৱস্থা কৰি থোৱা আছে। এয়া দেখিছেনে তলতে পাতি পাৰি থোৱা আছে, সেইকাৰণে বেছি ভাল হ'ল। আমি ধুনীয়াকৈ বহি বহি চাকি জ্বলাব পাৰিলোঁ। তাৰ পাছত এয়া আমি চাকি লগোৱাৰ পাছত এতিয়া মেইন নামঘৰৰ ভাগলৈ আহিছোঁ। এয়া চাওকচোন নামঘৰ ভাগ ইমান ধুনীয়াকৈ সজাইছে বাহিৰৰ পৰা, দেখিছেনে। আঠখেলীয়া নামঘৰৰ এটা ইতিবৃত্ত আছে, কিন্তু মই গোটেই কাহিনীটো ভালকৈ নাজানো। 8 সংখ্যাটো ইয়াত বিশেষভাৱে গুৰুত্বৰ। আৰু এইয়া দেখিছেনে খুঁটাকেইটাও খোলৰ টাইপত বনাই থোৱা আছে আৰু 8টাই আছে চাওকচোন, খোল নিচিনাকৈ বনোৱা এয়া খুঁটা। 8 সংখ্যাটো ইয়াত বিশেষভাৱে কিবা গুৰুত্বৰ আছে, আৰু মই গোটেই কথাখিনি নাজানো অৱশ্যে। মই একেবাৰে শুদ্ধকৈ নাজানো কাৰণে আপোনালোকক ক'বলৈও বেয়া লাগিছে। এতিয়া ব'লক আমি নামঘৰ ভাগক ভিতৰৰ পৰা চাওঁগৈ। এয়া চাওকচোন সোমায়ে ইমান ভাল লাগিছে, কি ধুনীয়া পৰিৱেশ। আৰু এইয়া মণিকূট ভাগ, আপোনালোক সকলোৱে সেৱা কৰিব। আমাৰ সকলোখিনি কাম ধুনীয়াকৈ হৈ গ'ল, আমি খুব ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু এতিয়া এয়া চাওকচোন আপোনালোকক ওচৰৰ পৰা মই মণিকূট ভাগ দেখুৱাইছোঁ, আপোনালোক সকলোৱে সেৱা কৰিব। ইয়ালৈ আহিলে মনৰ কামনা পূৰ্ণ হয় বুলি কয়, সেইকাৰণে আমিও বহুত আশা লৈ আহিছোঁ। ভগৱানে যাতে আমাৰ মনৰ কামনাবিলাক পূৰ্ণ কৰক তাৰে আশা কৰিছোঁ। আৰু খুব ধুনীয়াকৈ আমি সেৱা কৰি মেলি হৈ গ'ল। আপোনালোকক এবাৰ নামঘৰৰ পৰিৱেশটো দেখুৱাইছোঁ। আপোনালোকেও ধুনীয়াকৈ সেৱা কৰক আৰু মনতে আপোনালোকৰ যি ইচ্ছা আছে ভগৱানক কওক। আৰু এয়া চাওকচোন ইমান গামোচাৰ আৰ্হিত কি ধুনীয়াকৈ ওপৰৰ চিলিংখন বনাইছে, বিৰাটেই ভাল লাগিছে দেখি। আৰু এতিয়া ব'লক আমি যাওঁ অকণমান বাহিৰৰ পৰিৱেশটো চাওঁগৈ। এয়া চাওকচোন বাহিৰৰ পৰিৱেশো ইমান ধুনীয়া, খুব চাফা চিকুণ, সেইকাৰণে খুব ভাল লাগিছে ইয়ালৈ আহি। নামঘৰৰ কাষতে এয়া এটা পুখুৰী আছে, তাতে মাছ আৰু কাছ আছিল বোলে, আমি কিন্তু দেখা নাপালোঁ। আৰু এয়া চাওকচোন ভগৱান শ্ৰীকৃষ্ণৰ কালীয় দমন ৰূপৰ সুন্দৰ এটা প্ৰতিমূৰ্তি আছে, বিৰাট ভাল লাগিছে দেখি। এনেকৈ পুখুৰীৰ মাজতে আছে। তাৰ পাছত এইফালে চাওকচোন নামঘৰতে এয়া 2টা শহাপহু আছে, আৰু আমাৰ এয়া ডুগুৱে দেখিছেনে সিহঁতক ধৰিবলৈ একদম তাহাঁতৰ পিছে পিছে দৌৰি ফুৰিছে। আমাৰ এই যে জীৱ জন্তু বিৰাট ভাল পায় জানেনে। চাবা চাবা কামুৰিব, মৰম কৰি দিয়া। সকলোখিনি হৈ যোৱাৰ পাছত এতিয়া আহিছোঁ এয়া শৰাই ভাগ লৈ যাওঁ বুলি। যোৰহাটৰ পৰা আহিছোঁ, যোৰহাট। হ'ব
নামঘৰৰ পৰা ওলাই আহিবলৈ লওঁতে এয়া চাওকচোন প্ৰসংগ কৰি আছে, সেইকাৰণে ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাওঁ বুলি ভিডিঅ' কৰি থলোঁ। খুব ভাল লাগিছে পৰিৱেশটো দেখি। এতিয়া আমি এয়া বাহিৰতে বহি অকণমান চবে প্ৰসাদ খাই লৈছোঁ। আৰু আপোনালোকে চাওকচোন নামঘৰৰ পৰিৱেশটো আকৌ এবাৰ বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন নামঘৰ ভাগ ইমান ধুনীয়া নহয়নে? বিৰাট ভাল লাগিছে নামঘৰ ভাগ দেখি। তাৰপাছত এয়া আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। তাৰপাছত এয়া আমি এতিয়া গোলাঘাটতে থকা ৰেষ্টুৰেণ্ট এখনত আহি বহিছোঁহি। মানে এতিয়া 3:30মান বাজিবলৈ হ'ল। আমাৰ বিৰাট ভোক লাগিছে, ইয়াতে কিবা এটা খাওঁ। আৰু মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ।